নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম কোনটো মাহত কি খেতি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। জাত নিৰ্বাচন কৰোঁতে সঠিক হ'ব লাগে। নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰাহে বীজ সংগ্ৰহ কৰি ল'ব লাগে। কৃষকৰ পথাৰত ইতিমধ্যে ভাল ফল দেখুওৱা ফলৰ সমূহৰ বীজ ক্ৰয় কৰিব লাগে। নতুন বজাৰত অহা জাতসমূহৰ ক্ৰয় কৰিলে কম পৰিমাণৰ মাটিৰ বাবেহে ক্ৰয় কৰিব লাগে, যাতে সেইবোৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পিছৰ বছৰৰ খেতি কৰিব পাৰি। আগতীয়াকৈ খেতি কৰিবলৈ হ'লে অৰ্থাৎ শীতকালৰ পুহ মাহ ফাগুন বীজ সিঁচিলে কিছুমান বীজ যেনে তিতাকেৰেলা, ভাতকেৰেলা, ভোল, জিকা, তিয়ঁহ, জাতিলাও আদি বীজ শীতৰ বাবে গজালি মেলাত অসুবিধা হয়। সেয়ে বীজবোৰ গজালি মেলিবলৈ অলপীয়া কুহুমীয়া পানীত 2 ঘণ্টামান সময়ৰ বাবে তিয়াই পিছত কপাহী ফটাকানিৰে টোপোলা বান্ধি শুকান গোবৰৰ মাজত নাইবা জুহালৰ কাষত মাটিত গাঁত খান্দি পুতি গাপ দিব লাগে। সাধাৰণতে জিকা, তিয়ঁহ, জাতিলাও আদিৰ বীজ 2-3 দিনত আৰু জাতিলাও, তিতাকেৰেলা, ভোল, ভাতকেৰেলা আদিৰ বীজ 5-6 দিনত গজালি মেলে। মাটি সৌৰকৰণ মাটিত থকা শস্য অনিষ্টকাৰী পোক পৰুৱা আৰু ৰোগৰ বীজাণু নিয়ন্ত্ৰণ কৰিবৰ বাবে বীজ সিঁচিবলগীয়া ভেটিবোৰ পলিথিনেৰে 3 সপ্তাহৰ বাবে ঢাকি ৰাখিব লাগে। মাটিত থকা অনিষ্টকাৰী কীট নিয়ন্ত্ৰণৰ বাবে শেষৰ চাহ হাল বোৱাৰ সময়ত বিঘাই প্ৰতি প্ৰায় 30 কিলোগ্ৰাম নিমখ খলি হৈ প্ৰয়োগ কৰিব লাগে। গোবৰ সাৰ বা পচন সাৰৰ লগতে জৈৱিক কীটনাশক কিছুমান সাৰ লগাই প্ৰয়োগ কৰিব লাগে। ভেন্দি খেতি আমি কেনেকৈ কৰিব লাগে? দুটা শাৰীৰ মাজত 30 চেণ্টিমিটাৰ, দুজোপা শস্যৰ মাজত 15 চেণ্টিমিটাৰ বীজ সিঁচাৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে। অনিষ্টকাৰী পোকৰ ভিতৰত গছ বিন্ধা কৰা পোক, পুলি কটা পোক আৰু ৰোগৰ ভিতৰত পাত হালধীয়া পৰা ভাইৰাছ ৰোগ প্ৰধান। পুলি কটা পোক নিয়ন্ত্ৰণ কৰিবলৈ শেষবাৰ মাটি চহাওঁতে মালাথিয়ন 5% পাউডাৰ বিঘাই প্ৰতি 2.5 কিলোগ্ৰাম মিহলাই ল'ব লাগে। গছ বিন্ধা কৰা পোক আৰু ফল বিন্ধা কৰা পোক নিয়ন্ত্ৰণৰ বাবে পুলিবোৰ 6 পৰা 8 ইঞ্চি ওখ হোৱাৰ পিছত 8 পৰা 9 দিনৰ মূৰে মূৰে মালাথিয়ন 50 ইচি 10 লিটাৰ পানীত 2.5 মিলিলিটাৰ স্প্ৰে কৰিব লাগে। জিকা খেতি আপুনি কেনেকৈ কৰিব? জিকাৰ জাত বুলি ক'লে পুছা, নাজদাৰ, সুৰেথা আৰু বিভিন্ন কোম্পানীৰ হাইব্ৰিড জাত। বীজ ৰোপণৰ দূৰত্ব দুটা শাৰীৰ মাজত 1.5 মিটাৰৰ পৰা 2.5 মিটাৰ দূৰত্ব হ'ব লাগে আৰু দুজোপা শস্যৰ মাজত দূৰত্ব 1.5 পৰা 2.5 মিটাৰ দূৰত্ব হ'ব লাগে। লগতে বীজ সিঁচাৰ উপযুক্ত সময় হ'ল জানুৱাৰী মাহৰ পৰা মে' মাহলৈকে। জিকা খেতিত 8-10 দিনৰ মূৰে মূৰে জিকাত পানী দি থাকিব লাগে। গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ পৰা বন আঁতৰাবৰ পৰিষ্কাৰ কৰিব লাগে। জিকা যদিও উভয়লিংগ শস্য, ইয়াৰ পুংপুষ্প আৰু স্ত্ৰীপুষ্পৰ সংখ্যা বাঢ়িলেহে জিকাৰ উৎপাদন বাঢ়ে। এই স্ত্ৰী পুষ্পৰ সংখ্যা বঢ়াবলৈ বাবে পুলি 2পতীয়াৰ পৰা 4পতীয়া হোৱা অৱস্থাতে ইলথ্ৰেন হৰম'ন 0.6 মিলিলিটাৰ 12 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। তিয়ঁহ কেনেকৈ খেতি কৰিব লাগে? তিয়ঁহৰ জাত বুলি ক'লে চাইনিজ গ্ৰীণ, পুছা সংযোগ, পইনচেটি, AA, UC 1, 2, 3 আৰু 4 নম্বৰ। তদুপৰি থলুৱা আৰু হাইব্ৰিড জাতৰ সাজবোৰ কৃষকৰ মাজত জনপ্ৰিয়। বীজৰ পৰিমাণ প্ৰতি বিঘাত 300 গ্ৰাম। তিয়ঁহ খেতিৰ বাবে উপযুক্ত সময় বসন্তকালৰ অৰ্থাৎ মাৰ্চ-এপ্ৰিল মাহত চপাব পৰা তিয়ঁহৰ বাবে নৱেম্বৰ-ডিচেম্বৰ মাহত সাধাৰণতে এই খেতি মাটিতে ঠেৰ নাইবা নৰা পাৰি কৰা হয়। বাৰিষা কালৰ বাবে অৰ্থাৎ জুন-জুলাই মাহত তিয়ঁহৰ বাবে মাৰ্চ-এপ্ৰিল মাহত বীজ সিঁচিব লাগে। তিয়ঁহৰ গছবোৰত 8 পৰা 10 দিনৰ মূৰে মূৰে তিয়ঁহ গছত পানী দি থাকিব লাগে। গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ বনবোৰ পৰিষ্কাৰ কৰি থাকিব লাগে।
যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ